চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল, মোৰো ভাল। মই ফ্ৰজা, মই মোৰ চেনেল ফ্ৰজা ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কেইদিনমান আগতে মই দাদাৰ ছোৱালীৰ নিকাহ আপোনালোকক দেখুৱাইছিলোঁ আৰু কৈছিলোঁ যে মই ৰিচিপশ্যন পাৰ্টিটো দেখুৱাম বুলি। মোৰ দেৰিয়ে হৈ গ'ল, যিয়ে ভাবিলোঁ কৈছিলোঁ যেতিয়া দেখুৱাই এবাৰ। চ' আজি ৰিচিপশ্যন পাৰ্টিলৈ আহিছোঁ নিকাহৰ। আমি গোটেই ফেমিলিটো আহিছোঁ। আমি আহি পোৱা দেৰিয়ে হৈ গৈছিল, 3টামান বাজিয়ে গৈছিল আবেলি। গেটৰ পৰা সৰুকৈ ভিউ এটা আপোনালোকক দেখুৱাইছোঁ। আমাৰ সকলো ৰিলেটিভছবিলাক বহি আছে। ফালে আছে কইনাৰ লগত ময়ো অকণমান বহি দিলোঁ। এয়া কইনা, এয়া মোৰ দেউৰ ৱাইফ আৰু এয়া পেহা। এয়া কইনা, কেইটামান ফটো এড কৰিছোঁ। এয়া মই, মোৰ ল'ৰাটো। কইনা বহি আছে তাইৰ ফ্ৰেণ্ডৰ লগত, লগতে মাহী, সকলো ৰিলেটিভছে হয়। এয়া কইনাৰ ভিনীয়েক, বায়েক, কণমানিজনী, কণীয়েক আৰু এয়া মাহীয়ে হয়। মোৰ ল'ৰাটো মোৰ লগত নাথাকেই, ইয়াৰ ইমানে ফূৰ্তি পাইছে, গোটেই পেণ্ডেলত ঘূৰি ফুৰিছে ইফালে ইফালে। এয়া মোৰ ছোৱালীজনী। সকলোবিলাক ঘৰৰে মানুহ। পেণ্ডেলটো আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিছোঁ। ভাল লাগিছে, পেণ্ডেলটো ধুনীয়াকৈ সজাইছে। এয়া আৰু আমাৰ কণমানিজনী চাওকচোন, বা তাইৰ ডেন্স ফূৰ্তি। আপোনালোকে কমেণ্টত জনাবচোন তাইৰ ডেন্সটো কেনেকুৱা লাগিছে। কিবা কিবি কৈও আছে মুখেৰে, একো বুজিও নাপাওঁ ভালদৰে। আমাৰ আৰু এজনী কণমানি আহি গ'ল ডেন্স কৰিবলৈ। এইবাৰ মোৰ ল'ৰা ছোৱালীকেইটা আহিব, বাচ্ছা পাৰ্টিত ডেন্স চলিব এইবাৰ। এতিয়া মোৰ ল'ৰাটো আহি গ'ল, আহিলে 2-3টামান চাপৰি। এতিয়া মোৰ 2জন ল'ৰা। ইফালে মোৰ ছোৱালীজনী, আম্মা, হাজবেণ্ড, মই অকলে এনেদৰে বহি আছিলোঁ। ৰাতি হৈছিলে তেতিয়া, 9টামান বাজিছিলে। মোৰ হাজবেণ্ডে মুখেৰে এটা এক্টিং দিলে পজ দিব কওঁতে, ভিডিঅ'টোত এনেকুৱা এটা মাজত এক্টিং কৰিলে যে মই এতিয়া কাটিব নোৱাৰোঁ, উপায় নাই আৰু দি দিলোঁ। ধেমালি কৰি কৰিছিলে আচলতে। এয়া আমাৰ এই ছোৱালী, পেহাৰ ছোৱালী। ল'ৰা, আমি সকলোৱে এনেদৰে বহি আছিলোঁ, কথা পাতি ডান্স কৰিলোঁ। বিয়াৰ শেষৰ ফালে চবেই অলপ ফূৰ্তি কৰিলে, শেষৰ ফালে অলপ দুখো লাগিলে যেতিয়া কইনা বিদায় দিবৰ হ'ল। ডান্স কৰি থকাৰ মাজতে, ধেমালি ফূৰ্তি কৰি থকাৰ মাজতে দৰা পাৰ্টি আহি গ'ল। বেয়া লাগে, দুখ লাগে সেইখিনি সময়ত। উপায় নাই, ছোৱালী মানুহ, বিয়াটো দিবই লাগিব, মাকৰ ঘৰেৰে এদিন যাবই লাগিব, আহিব আকৌ। এয়া দৰাৰ হাতত কইনা সঁপি দিলে দাদা এজনে।
আৰু ধৰা কইনাৰ ককাইকে কইনাক এনেদৰে আগবঢ়াই লৈ গ'ল। এয়া কইনা মাক আৰু নাতিনীয়েকৰ লগত এনেদৰে ফটো উঠাইছে। এয়া আব্বা আৰু কইনাৰ আব্বা আৰু কইনা মোৰ দাদা, আৰু এয়া আমাৰ গোটেই ফেমিলিটোৱে ফটোৰ বাবে প'জ দিছিলোঁ এনেকৈ। আৰু কইনাৰ বাক ভনীয়েক, মাক দেউতাক, ভিনীয়েক সকলোৱে এনেদৰে ফটো উঠাইছিলে। এয়া কইনাৰ 5জনী বাই ভনী, ল'ৰা নাই তেওঁলোকৰ। আশা কৰোঁ সদায় এনেদৰে মিলি থাকিব। এয়া আমি শেষত কেইটামান ফটো এনেকৈ এড কৰিছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ। এয়া মই, মোৰ হাজবেণ্ড এনেকৈ শেষত আহিলোঁ। ৰাতি 8টা বাজিছিলে কইনা বিদায় দি। কিছুমান ভিডিঅ' মই কৰা হোৱা নাছিলে কাৰণে মই ফটো এড কৰিছিলোঁ। ৰাতি আহি থাকোঁতে দুৰ্গা পূজাৰ ডেক'ৰেশ্যনবিলাক দেখিছিলোঁ, খুবেই ভাল লাগিছিলে। ধুনীয়াকৈ সজাইছিলে দুৰ্গা পূজা। বাচ্ছাকেইটাকো গাড়ীৰ পৰা দেখুৱাইছিলোঁ। ৰাতি হোৱাৰ কাৰণে গাড়ীৰ পৰা নানামিলোঁ আৰু গাড়ীৰ পৰাই পূজা দেখুৱালোঁ সিহঁতক। ময়ো চালোঁ, খুব ভাল লাগিছিলে। ডেক'ৰেশ্যনবিলাক ধুনীয়াকৈ সজাইছিলে। যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো।